450 বছৰ পুৰণা মন্দিৰ বুলি আমাৰ মৰিগাঁও ডিষ্ট্ৰিক্টৰ। আৰু এই মন্দিৰটোত এটা বিৰাট ডাঙৰ মহত্ব এটা আছে। এটা মানে ওপৰত কুঁৱা আছে। কুঁৱাটোত বহুত বামতে পানী পোৱা যায়। ইমান ওপৰত, ইমান পাহাৰৰ ওপৰত। আমি এতিয়া ইমান পাহাৰৰ ওপৰত আহি আছোঁ। চাওক, বহুত পাহাৰৰ ওপৰত বহুত বামতে পানী পোৱা যায়। এইটো এটা কিন্তু বহুত আচৰিতজনক কথা। এইটো প্ৰভুৰ লীলা ন? প্ৰভুৰ লীলা। বাৰু ওপৰত যাই আকৌ দেখুৱাম আপোনালোকক। তাৰপিছত কি বুলি কওঁ, জয় অসম, ওম নমঃ শিৱায়। টিংটো উঠাবৰ কাৰণে বুদ্ধি। বাহ 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 বাহ। মাই গড। বাবা লীলা, বাবা কি পাছ আহি গ'ল। অন্ধকাৰ পৰা আহিছোঁ, কিন্তু পোহৰ পাম বুলি এইটোৱে পোহৰ। ঈশ্বৰ কি বুজাটোৱে হ'ল পোহৰ। ঈশ্বৰ কি এইটো যদি বুজি ল'ব থাকে, বোলে ঈশ্বৰ মানে সত্য, ধৰ্ম, আৰু সত্য ভবা মানুহজনে কাৰো অন্যায় নকৰে। কি জানে সত্য মানে ক'বলৈ নাই, মিছা ক'বলৈ নাই, কাৰো খাবলৈ নাই, কাৰি জুই মই ভাবটো বেছি ল'বলৈ নাই। ওপৰত যাওঁ বাৰু, ওপৰৰ দৃশ্যাংশ দেখুৱাম আপোনালোকক। আৰু আমাৰ বাবাজনে দেখিছে কি ক'লে, জ্ঞানৰ অকণমান ৰস ল'লেও ভাল লাগিল। প্ৰভুৰ কথা, প্ৰভুৰ বাণী অমৃত সমান বোলে। এফালে ওপৰত যাম আকৌ। কোনফালে? এফালে যাব পাৰিম নেকি? এফালৰ পৰাই যাম বুলি ভাবিছিলোঁ ওপৰলৈ, এনেকৈ সিফালৰ পৰা ঘূৰি যাম বোলে। তেন্তে ঘূৰি যাওঁ। কেনেকুৱা লাগিল জনাব আপোনালোকে কমেণ্ট কৰি। চাওক, আৰু ওপৰৰ ফালে এনেকৈ যাব পাৰি। ওপৰৰ পৰা আহোঁগৈ নেকি? আহিছে দিয়ক। কৃষ্ণ শিৱ শিৱ। বলক দেখুৱাই আছোঁ আপোনালোকক। মই চাম ওপৰখন এয়া পাইছোঁ সি ওপৰৰ। ওপৰৰ পৰা হা কিমান ধুনীয়া দৃশ্য। মনটো কি ক'ম আৰু উলহ-মালহ লাগিছে, উখল মাখল। চাওক, ইয়াতো এটা প্ৰভু সৰু প্ৰতিমা আছে। ওম নমঃ শিৱায় নমঃ। চাওক, ইয়াৰ পৰা আমি আহিছিলোঁ সেই তাৰ পৰা, ইয়াৰ পৰা নহয়, ইয়াৰ পৰা তলত আৰু এইফালে এই গাড়ীকেইখন আছে যে, তাৰ পৰা আহিছিলোঁ। অকণ জুম কৰি দিছোঁ। চাওক, ইয়াৰ পৰা আহিছিলোঁ। ইয়াৰ পৰা এনেকৈ ঘূৰি এইফালে হৈ ৰাস্তাইদি এনেকৈ এপাক ঘূৰি এফালৰ পৰা এনেকৈ আকৌ ঘূৰিব লাগিব। এইফালৰ পৰা আপোনাৰ ঘূৰি আকৌ এইফালে এনেকৈ হয়, এইটো ৰাস্তাইদি আকৌ এনেকৈ ঘূৰি আহিছোঁ। সেয়াদি ওপৰত আকৌ শিলৰ ওপৰত। তাৰপিছত ইয়াৰ পৰা আৰু এটা ধুনীয়া দৃশ্য দেখুৱাই আছোঁ আপোনালোকক। মহাপ্ৰভুৰ এখন ধুনীয়া চিত্ৰ পাথৰত অংকন কৰা হৈছে। এয়া চাওক, এইফালে চাওক, প্ৰভু আৰু লগত বৃষভ মহাৰাজ, নন্দেশ্বৰজী, আৰু চাওক মহেশ ধাম। চাওক, প্ৰভুৰ দৰ্শন কৰক। সেইফালে আৰ্ট কৰি থৈছে, আৰু সেইফালে সেইটো দেখিছেনে? ইয়াৰ পৰা এয়া দেখিছেনে? প্ৰভু উমা মহেশ্বৰ। কৈলাশ বুলি কয়, এখন কৈলাশ ধাম। মহেশ ধাম আমি তলতে এৰি থৈ আহিলোঁ। এইটো আপোনাৰ আমাৰ শৰীৰৰ 7 চক্ৰ জাগ্ৰত কৰা বুলি কয় যে। গৈ আছোঁ তললৈ। চাওক, ছাগলীটো আহি ইয়াত আছে। আৰু সিফালে চাওক মহাকালৰ ছবি। এইফালে চাওক প্ৰভু মহেশ্বৰৰ মহাকাল ৰূপৰ দৰ্শন সিফালে কৰাইছে আপোনালোকক। কৈলাশ ধামলৈ ইয়াত দেখিছেনে? কৈলাশ ধামলৈ আমি কৈলাশ ধামৰ পৰা আহিছোঁ ওপৰত। মহেশ ধামৰ পৰা আপোনাৰ ওপৰ পালোহি। এইফালে এটা নামঘৰ আছে ইয়াত, আৰু
ইফালে ভকতগণ বহি আছে, চাওক চাই যাওক আৰু ভাল ভাল দৃশ্য দেখুৱাব চেষ্টা কৰিম। চব বেলগছ বেছিভাগ ইয়াতে ন, বেলপাত চব। আহি আছোঁ ঘগুৱা পাহাৰ, এইটো আপোনাৰ দিয়ক মহেশ ধামৰ পৰা ওপৰত আহিলোঁ। মহেশ ধামৰ পৰা ওপৰত এইফালে আৰু আহি আছোঁ, আৰু বহুত চাব লগা কিবা কিবি আছে জেগা, চাওঁ দৰ্শন কৰোঁ, ভাল লাগিব ন। জগন্নাথ ধান ধামে কৈছোঁ এইটো গুড মৰ্ণিং। গৈ আছোঁ, প্ৰভু ভক্ত কুকুৰ আহি আছে ওপৰলৈকে। তাৰপিছত আমাৰ লগত কোন থাকিব, প্ৰভু ভক্ত কুকুৰে আহিছে। এৰা আৰু এইবিলাক জেগা দূষিত কৰিব বিচৰা কলংকবিলাকক চৌহাই ডিঙিত বান্ধি, পাথৰ এটা বান্ধি পিঠিত নদীত পেলাই দিব লাগে। কিছুমান আহে ন, ইয়াতে পোৱা যায় কেতিয়াবা। পদুম পুখুৰীলৈ, সেই পদুম পুখুৰীলৈ যায় এইটো ৰাস্তাই আপোনালোকক দেখাই আছোঁ। কি সুন্দৰ, এইটো হৈছে জগন্নাথ মন্দিৰ। আৰু এটা বস্তু দেখাওঁ আপোনালোকক, প্ৰকৃতিৰ সৃষ্টি, তাত প্ৰায় ৩,২০০ ফুট ওপৰত থকা এটা পুখুৰী, য'ত পানী আৰু পদুমে ভৰ্তি। পদুম পাত আৰু পদুম, এইটো এটা পদুমৰ কলি আছে, কিন্তু ডাঙৰ ফুল বৰ্তমানো দেখা নাই। কিন্তু এয়া কেমেৰা ঢুকি পাল নাই, পানী খাব নেকি এইফালে ঢুকি পোৱা নাই কেমেৰা। কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব মহেশ ধামৰ দৰ্শন কৰি, আৰু ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰি দিব চেনেলটো ন। বাৰু সকলোকে ওম নমঃ শিৱায়।